তো ভিডিঅ'টো চাব কৰি গোটেই অসমখন ন্যায় লৈ ল'ব আৰু এইটো কথা মই ভৱিষ্যতবাণী কৰি থৈ গ'লো এই হিন্দু মুছলিম কিয় কাৰণে আৰম্ভ হৈছে জানে বাৰু এইটোৰ কাৰণে আৰম্ভ হৈছে যদি আপোনাৰ তাত মোৰ ভিডিঅ'টো পাইছে ভিডিঅ'টো লাইক কৰি পেজটো ফলোতে ৰাখিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব এতিয়া কথা হ'ল যে মামাই আজিকালি যেনেকুৱা আমাৰ অসমত আৰম্ভ হৈছে হিন্দু মুছলমান এয়া সৃষ্টিকৰ্তা কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী খুদ কিয় কাৰণে মামাই যোনটো মন্তব্য কৰিলে মামাই ভৱিষ্যত যে এটা সময়ত পুৰা অসমখন মুছলমানে দখল কৰি ল'ব এই কথাষাৰ আচলতে কিমান গ্ৰহণযোগ্য কিমান ভিত্তিত এই কথাটো কৈছে মই নাজানো তেওঁৰ পাৰ্চনেলিটি কি হয় তেওঁৰ দিমাগত কথাটো ধৰিছে মই এজন মুছলমান মানুহ এয়া চাওক মই এতিয়ালৈকে এজন মুছলমানৰ মুখৰ পৰা এই কথাষাৰ শুনা নাই যে মুছলমানক হিন্দু মানুহক কেতিয়াও মুছলমানে গালি নিদিয়ে কিন্তু মুছলমানক কিন্তু হিন্দু মানুহ গালি দি থাকে ইয়াক কিন্তু আমাৰ মানুহবিলাক সহ্য কৰে সহ্য কিয় কাৰণে হিন্দু মানুহে কৈ থাকে যে আমি মেজৰিটি মুছলমান মানুহ মাইনৰিটি ইয়াৰ কাৰণে আমাৰ মানুহবিলাকে সহ্য কৰি থাকে কিয় ইয়াত সহ্য বুলি কথা নহয় কিয় কাৰণে চাওক সাধাৰণ মানুহবিলাকে হিচাপে কৰিবৰ কাৰণে চেষ্টা কৰি থাকে ইয়াত হিন্দু ইয়াত ধৰ্ম বুলি কথা নাই আচলতে মানৱ ধৰ্ম হ'ল ডাঙৰ ধৰ্ম যোন মানুহৰ মানৱতা আছে ইয়াহে প্ৰকৃত মানুহ এটা কথা হ'ল যে ইয়াত ধৰ্ম বুলি একো নাই আচল হ'ল মানৱতা তো সাধাৰণ মানুহবিলাকে ঠিকই আছে কিন্তু এই ৰাজনীতি কৰা মানুহবিলাকে আমাৰ মাজত হিন্দু মুছলমানৰ মাজত কি এটা বিভ্ৰান্তি সৃষ্টি কৰি আছে কেনেকুৱা আমি সাধাৰণ মানুহবিলাকে ঠিকই আছে ইমানখিনি মন্তব্য কৰিলে আচলতে এই কথাষাৰ কিমান গ্ৰহণযোগ্য কিমান কি ভিত্তিত কৈছে কৰি জনাব যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব জয় অসম ধন্যবাদ